মুক্ত কণ্ঠ 24x7 আসাম জনতাৰ ন্যায়ৰ দাবীলৈ আমাৰ কণ্ঠ। নমস্কাৰ, আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি ৰাখিবল অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। আজি আপোনাৰ 18 বহাগ 1 মে শুকুৰবাৰ, শুক্লা অষ্টমী, অশ্লেষা নক্ষত্ৰ। সূৰ্য উদয় হৈছে ৰাতিপুৱা 4:45 আৰু সূৰ্য অস্ত যাব 5:46। আজি মই প্ৰথমতে মেঘ ৰাশিফল ক'বলৈ ওলাইছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাৰ শুভ ৰং হৈছে ৰঙা। মেঘ ৰাশিৰ জাতক জাতিকাৰ অধিপতি গ্ৰহ হৈছে মংগল। মেঘ ৰাশিৰ জাতক জাতিকাৰ আদি আখৰ হৈছে অ আৰু ল। মেঘ ৰাশিৰ জাতক জাতিকাৰ দিনটো ভালে ভালে যাব। মেঘ ৰাশিৰ জাতক জাতিকাৰ শিক্ষাৰ ক্ষেত্ৰত উন্নতি দেখা যায়। মেঘ ৰাশিৰ জাতক জাতিকাই পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষ সুনাম আনিব। চাকৰিয়ালৰ ক্ষেত্ৰত ভালেই। মেঘ ৰাশিৰ জাতক জাতিকাই এক্সিডেণ্ট পাতিৰ পৰা সাৱধান থাকিব লাগিব। সেইকাৰণে মেঘ ৰাশিৰ জাতক জাতিকাই আজি ৰাতিপুৱা দূৰ ঠাই যাত্ৰা কৰিলে শুভ ফল পাব। বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ আৰু আজি গ্ৰহ ৰাশি হৈছে আজিৰ আখৰ হৈছে আপোনাৰ উ আৰু ব। বৃষ ৰাশিৰ জাতক জাতিকাৰ আজি মানসিক অশান্তি আহিব। শাৰীৰিকভাৱে অলপ দুৰ্বল হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত শুভ যান বাহন ক্ৰয় কৰিব পাৰে। বৃষ ৰাশিৰ জাতক জাতিকাৰ শুভ দিশ হৈছে উত্তৰ পূৰ্ব দিশ। জাতক জাতিকাই আজি অকণমান ৰাতিপুৱা মিশ্ৰি খাই যাত্ৰা কৰিলে ভাল পাব। মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে আপোনাৰ বুধ। জাতক জাতিকাৰ শুভ আদি আখৰ হৈছে ক আৰু ছ। জাতক জাতিকাৰ যি শুভ দিশ হৈছে আপোনাৰ উত্তৰ দিশ। জাতক জাতিকাই আজি দিনটো শুভভাৱে পাৰ কৰিব, কিন্তু তাৰ মাজতে কিছু অশান্তিয়ে দেখা দিব। জাতক জাতিকাৰ ভৰি বিষ, চকুৰ ৰোগ দেখা দিব পাৰে। জাতক জাতিকাই আজি অলপ সাৱধানে চলিলে ভাল হ'ব। জাতক জাতিকাই আজি এটা মুখত তুলসী পাত দি যাত্ৰা কৰিলে শুভ ফল। কৰ্কট ৰাশিৰ অধিপতি হৈছে চন্দ্ৰ। কৰ্কট ৰাশিৰ আদি আখৰ হৈছে দ আৰু হ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজি গৃহ শান্তি পাব পাৰে। বন্ধুৰ পৰা অপদস্থ হ'ব পাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজি শিক্ষাৰ্থীৰ পৰা শুভ ফল পাব। হঠাৎ কৰ্মপ্ৰাপ্তিৰ যোগ আছে। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ শুভ দিশ হৈছে পূৰ্ব দিশ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজি অকণমান দৈ খাই যাত্ৰা কৰিলে শুভ ফল পাব। সিংহ ৰাশিৰ জাতক জাতিকাৰ অধিপতি গ্ৰহ হৈছে ৰবি আৰু শুভ দিশ হৈছে আপোনাৰ পূৰ্ব দিশ। সিংহ ৰাশিৰ জাতক জাতিকাৰ দিনটো ভালে ভালে যাব। খেলত বিশেষ সুনাম অৰ্জন কৰিব। জাতক জাতিকাৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত উন্নতি কৰিব। ৰাজনীতিবিদৰ আজি শুভ ফল লাভ কৰিব। সিংহ ৰাশিৰ জাতক জাতিকাৰ আজি গুড় আৰু অকণমান পানী খাই যাত্ৰা কৰিলে শুভ ফল পাব। কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ। কন্যা ৰাশিৰ আদি আখৰ প আৰু থ। কন্যা ৰাশিৰ জাতক জাতিকাৰ দিনটো শুভভাৱে পাৰ নহ'ব। বিদ্যাত মধ্যম। খেলৰ ক্ষেত্ৰত কিছু শুভ ফল আহিব পাৰে। ব্যৱসায়ত উন্নতি, কিন্তু চাকৰিয়ালৰ ক্ষেত্ৰত কিছু অসুবিধা পাব। কন্যা ৰাশিৰ জাতক জাতিকাৰ শুভ দিশ হৈছে উত্তৰ। কন্যা ৰাশিৰ জাতক জাতিকা আজি অকণমান সেউজীয়া কাপোৰ লগত লৈ গ'লে শুভ ফল পাব। তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। তুলা ৰাশিৰ আদি আখৰ হৈছে ৰ আৰু ত। তুলা ৰাশিৰ জাতক জাতিকাই আজি যান বাহন ক্ৰয় কৰিব পাৰে। যাত্ৰাৰ সময়ত কিছু অসুবিধা আহিলেও বাধাৰ সৃষ্টি নহয়। তুলা ৰাশিৰ জাতক জাতিকাৰ ব্যৱসায়ত উন্নতি, প্ৰেমত শুভ আৰু বিদ্যাত মধ্যমীয়া আছে। তুলা ৰাশিৰ জাতক জাতিকাই আজি অকণমান মিশ্ৰিয়ে পানী খাই যাত্ৰা কৰিলে শুভ ফল পোৱা যাব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আদি আখৰ হৈছে ন আৰু জ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই আজি প্ৰেমত আনন্দ লাভ কৰিব। আৰ্থিক দিশত উন্নতি, ব্যৱসায়ত উন্নতি, কৰ্মক্ষেত্ৰত নানা শুভ ফল আহিব। মাতৃৰ পৰিস্বাস্থ্য অকণমান বেয়া হ'ব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকা আজি অকণমান বগা কাপোৰ লগত লৈ গ'লে শুভ ফল লাভ কৰিব। ধনু ৰাশিৰ জাতক জাতিকাৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি আৰু আদি আখৰ হৈছে ভ আৰু ফ। ধনু ৰাশিৰ জাতক জাতিকাৰ আজি নানা ধৰণৰ বেমাৰ দেখা দিব পাৰে। বিশেষকৈ পেটৰ বেমাৰে অশান্তি দিব। মকৰ ৰাশিৰ জাতক জাতিকাৰ অধিপতি গ্ৰহ হৈছে শনি। মকৰ ৰাশিৰ জাতক জাতিকা আদি আখৰ হৈছে খ আৰু জ। মকৰ ৰাশিৰ শুভ দিশ হৈছে পশ্চিম দিশ। মকৰ ৰাশিৰ জাতক জাতিকাৰ কোনো কামতে আজি সুফল পাবলৈ টান আছে। মকৰ ৰাশিৰ জাতক জাতিকাৰ মাতৃৰ ভৱিষ্যত ভাল নহয়। কৰ্মক্ষেত্ৰত উন্নতি হ'লেও তাৰ মাজতে নানা বিঘিনি আহিব পাৰে।
ৰাজনীতিৰ ক্ষেত্ৰত শুভ ফল দেখা দিব। মকৰ ৰাশিৰ জাতক জাতিকা আজিৰ লগত ক'লা কাপোৰ লগত ৰাখিলে শুভ ফল লাভ কৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ অধিপতি গ্ৰহ হৈছে শনি আৰু আজি আখৰ হৈছে গ আৰু হ। কুম্ভ ৰাশিৰ জাতক জাতিকাই আজি বিশেষভাৱে শুভ ফল লাভ কৰিব। কোনো কামত গ'লে তাৰ পৰা শুভ ফল প্ৰাপ্তি হ'ব। ব্যৱসায়ত উন্নতি, কৰ্মৰ ক্ষেত্ৰত উন্নতি, হঠাৎ নতুন চাকৰিৰ সুযোগ আহিব পাৰে। শিক্ষাৰ্থীৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ লগত যদি অকণমান ফিল লৈ যায় তেতিয়াহ'লে শুভ ফল লাভ কৰিব। মীন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি। মীন ৰাশিৰ আদি আখৰ হৈছে দ আৰু চ। মীন ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক দিশৰ পৰা বহুত উন্নতি লাভ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত শুভ ফল পাব। কৰ্মক্ষেত্ৰত বিশেষ উন্নতি, কিবা শুভ কামত যাত্ৰা কৰিলে সেই কামত আজি সফলতা লাভ কৰিব। বিদ্যাৰ্থীয়ে বিশেষভাৱে সুনাম অৰ্জন কৰিব। লগত যদি আজি হালধীয়া কাপোৰ লৈ যায় তেতিয়াহ'লে বিশেষ শুভ ফল পাব। নমস্কাৰ।